এক্সপ্ল' উইথ গগৈদালৈ আজি আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আপোনালোকৰ মৰমৰ গগৈদা আজি এটা নতুন ভিডিঅ' দেখাব পাৰিছোঁ। চ' ভিডিঅ'টোৰ চাই আপোনালোকে নিশ্চয় গম পাইছে এটা মই বিশেষ ঠাইত উপস্থিত আছোঁ আৰু ঠাইখন চাই আপোনালোকে নিশ্চয় মনত এটা উপলব্ধি হৈছে যে নিশ্চয় এখন ৰিজৰ্ট হ'ব। হয়, মই এখন ইক' ৰিজৰ্টত উপস্থিত আছোঁ, শদিয়াৰ এখন ইক' ৰিজৰ্টত উপস্থিত আছোঁ আৰু শদিয়াৰ পৰ্যটন ক্ষেত্ৰৰ লগতে অসমৰ পৰ্যটনৰ মানচিত্ৰত কিছু ৰূপৰেখা সলনি কৰিব বিচৰা এজন ব্যক্তিৰ কাষত মই উপস্থিত আছোঁ। তেখেতৰ আমি চিনাকি কৰিব বিচাৰিছোঁ আমাৰ মাজত আৰু তেখেতৰ যিখন ৰিজৰ্ট সেইখন হৈছে শদিয়া ইক' কেম্প আৰু এই শদিয়া ইক' কেম্পৰ পৰা আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ গগৈদা। আৰু পোনপ্ৰথমে চিনাকি কৰি দিব বিচাৰিছোঁ মই প্ৰাঞ্জল দাক। এয়া প্ৰাঞ্জল প্ৰতিম দত্ত দা। পোনপ্ৰথমে দাদা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এক্সপ্ল' উইথ গগৈদালৈ। আমি বহুত দিনৰ পৰা আমি শুনি আহিছোঁ, দেখি আহিছোঁ যে শদিয়াৰ পৰ্যটনৰ ক্ষেত্ৰখনত আপুনি কিছু কাম কৰি আছে। তো ইয়াৰ কথা কিছু জানিব বিচাৰিছোঁ। মোৰ পিছফালে আপোনালোকে দেখিছে ইক' কেম্পৰ এইবিলাক তেখেতসকলে যি কেম্প ইয়াত বনাই থৈছে, এই সুন্দৰ পৰিৱেশটোৰ মাজৰ পৰা আমি উপলব্ধি কৰিব পাৰিছোঁ যে তেখেতৰ যি চিন্তা চৰ্চা আৰু যি এই শব্দটো ইক' শব্দটো হৈছে যি পাৰিপাৰ্শ্বিক কটাৰ লগত জড়িত আছে। আমি এই আমাৰ শদিয়াৰ যি ইয়াৰ পৰা উপলব্ধ স্থানীয়ভাৱে উপলব্ধ সামগ্ৰীৰ পৰাই আপোনালোকে যেতিয়া ইয়ালৈ আহে এই এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই বাঁহেৰে বেতেৰে স্থানীয়ভাৱে উপলব্ধ যিকোনো সামগ্ৰী তাৰ মাজতে আপোনালোকে থাকিব পাৰিব। এই সকলোবোৰ কথা মই প্ৰাঞ্জলৰ পৰা জানিব পাৰিম। দাদা, আপোনাৰ এই জাৰ্ণিটো কেতিয়াৰ পৰা আৰম্ভ হৈছিল? এইটো একচুৱেলি যেতিয়া ব্ৰিজ অ'পেন হোৱাৰ কেইদিনমান আগতে মই শদিয়া অহা। সেই শদিয়া অহাৰ পিছত তেতিয়া মই ইয়াতে মানে টুৰিজিমৰ বহুত মানে পটেঞ্চিয়েল দেখা পালোঁ। তাৰপিছত এনেকৈ মাটি চাটি বিচাৰি লাহেকৈ মাটি এনেকুৱা পালোঁ, তাৰপৰা আৰম্ভ কৰিছোঁ। মই 2018ত ইয়াতে মানে ষ্টাৰ্ট কৰিছোঁ, কিন্তু এতিয়া এইটো চলি আছে প্ৰচেছটো শেষ হোৱাগৈ নাই। হয়, তাৰ মাজত কৰোণা আহিলে, 2 বছৰ সেনেকৈ গ'ল। তাৰপিছত এই ধৰি লওক বিজনেছ বুলি ক'ব নোৱাৰি, আমিতো আৰু ইয়াতে খেতি বাতি কৰি আছোঁ। তাৰ মাজতে এইখিনি এটা বনাই থৈছোঁ যে বাহিৰৰ পৰা কোনোবা যদি মানুহ আহে ইয়াত থকাৰ কাৰণে। কাৰণ তাৰ আগতে মই দেখিছোঁ শদিয়াত পৰা ৰয়িং যাবলৈ বা মায়দিয়া যাবলৈ ইয়াত থকাৰ ব্যৱস্থা নাই, বহুত মানুহৰ কষ্ট হয়, আহি পেলাই ঘূৰি যায়। মই প্ৰথম ইয়াত ষ্টাৰ্ট কৰিছোঁ আৰু ইনিচিয়েলি ষ্টাৰ্ট কৰোঁতে মানে হ'ব নহ'ব, মানুহ আহিব নাহিব সেই ভাবি পেলাই সৰুকৈ আৰম্ভ কৰিছোঁ। হয়, সৰু হ'লেও আপোনাৰ যিটো চিন্তা চৰ্চা ইয়াৰ এই পৰিৱেশটো নিশ্চয় অতিকৈ শদিয়াৰ যিটো পৰিৱেশ, নিশ্চয় আপুনি ইমান বছৰ থাকিলে কেনেকুৱা পাইছে শদিয়াৰ পৰিৱেশটো ইয়াৰ আৰু পৰ্যটনৰ কেনেকুৱা এটা সম্ভাৱনা দেখিছে আৰু কি ক'ব বিচাৰিছে যে কেনেকৈ যদি কোনোবাই আগুৱাই যাব বিচাৰিছে এই ক্ষেত্ৰখনত, আপুনি যিহেতু নিজৰববীয়াকৈ সম্পূৰ্ণ উদ্যোগ লৈ গ্ৰহণ কৰি আছে, তো কেনেকৈ আগুৱাই যাব লাগিব আমি যদি অকণমান কৈ দিয়ে? নাই, শদিয়াত চাওক, শদিয়াত আপোনাৰ মানে পৰ্যটন ক্ষেত্ৰখনৰ কাৰণে কৰিব লগা বহুত আছে আৰু এইখন একদম ভাৰ্জিন জেগা হৈ আছে। অসমৰ মানুহে বা ভাৰতৰ মানুহে অসমলৈ পৰ্যটন অকল কাজিৰঙা বেছ কৰি আছে আৰু আমি এতিয়া কিছুমান বহুত ল'ৰা আছোঁ যিখিনিয়ে মানে তাৰ উপৰিও কাজিৰঙা বাদ দিও যে বহুত জেগা আছে চাব পাৰি। আমাৰ এতিয়া চাওক, শদিয়াখনৰ ইয়াৰ যিটো সংস্কৃতি বা কালচাৰ সম্পূৰ্ণ বেলেগ ঠাইৰ লগত নিমিলে, বেলেগ হৈ যায়। ইয়াতে মানুহে বহুতে নাজানে যে বিহু যেতিয়া আমাৰ অসমত বহাগত হয়, আমাৰ ইয়াতে বহাগৰ প্ৰথম বুধবাৰটোতহে আৰম্ভ হয়। সেইটো এটা বহুত ডাঙৰ কথা, বহুতে নাজানে। সেইটো চাব আহিব পাৰে যে কেনেকৈ আৰম্ভ হয়। তাৰোপৰি আমাৰ ইয়াত যিকেইখন থান আছে সেই থানকেইখন চবেই জানে, যোনে বুঢ়া বুঢ়ী থান হওক, কেঁচাখাতী থান হওক বা তামেশ্বৰী থান হওক, সেই থানবোৰো এটা পৰ্যটন হয়। ইয়াৰ পৰা আপোনাৰ অৰুণাচলৰ বিভিন্ন ঠাই যাবলৈ এইটো এটা শদিয়াখন এটা হাব হৈ যায়। ইয়াৰ পৰা আপুনি এইফালে পাছিঘাট পিন্ধি যাব পাৰে, য়াংকিয়াং টুটিং যাব পাৰে, মায়দিয়া ৰয়িং, তাৰপিছত আনিনি যাব পাৰে, ইয়াৰ পৰা তেজু হাইলং কিবিটো বৰ্ডাৰ যাব পাৰে। তাৰোপৰি আমাৰ ইয়াৰ পৰা আপুনি পৰশুৰাম কুণ্ড যাব পাৰে, গল্ডেন পগৰা যাব পাৰে। গতিকে এখন বৃহৎ এৰিয়া এটা আমি সামৰি ল'ব পাৰোঁ পৰ্যটনৰ ক্ষেত্ৰত। এইটো এটা আটাইতকৈ মানে অসমৰ পৰ্যটন ইতিমধ্যে আমি শুনিব পাইছোঁ আপোনাৰ যিটো শদিয়া ইক' কেম্প আমি অসম পৰ্যটনৰ ক্ষেত্ৰত কিবা এটা অন্তৰ্ভুক্ত হৈছে, সেই কথাটো যদি অলপ কৈ দিয়ে। মানে এই বছৰ যিখন আমাৰ কি বুলি কয় ৱৰ্ল্ড টুৰিজিম ডেৰ দিনাখন অসম গভৰ্ণমেণ্টৰ যিটো আপোনাৰ অসম আছামৰ ATDCৰ যিখন তেওঁলোকে এখন বনায়, আপোনাৰ মেগাজিন এখন উলিয়ায়। এইবাৰ মেগাজিনত তেওঁলোকে অপৰূপ অসম বুলি তাতে প্ৰথম যিটো মানে চেপ্টাৰ সেইখনে শদিয়া ইক' কেম্প। আৰু এটা ক'বলৈ আপোনাক ভাল পাম যে অসম যেতিয়া আমি শদিয়াৰ পিনৰ পৰা ষ্টাৰ্ট হোৱা বুলি কওঁ, যিহেতু উজনি, মোৰ এইখনে প্ৰথম
হয় আপোনাৰ প্ৰথম যিহেতু এইখন মই আপোনাক পুনৰ উল্লেখ কৰিছোঁ দাদাৰ যিখন ইক' কেম্প আছে যিটো শান্তিপুৰ যিটো বৰ্ডাৰ তাৰ পৰা প্ৰায় 1-2 কিলোমিটাৰ হাৰ্ডলি 1 কিলোমিটাৰ ভিতৰতে আছে আৰু এইখন যেতিয়া আপোনালোকে শদিয়ালৈ আহে দাদা ইতিমধ্যে ক'লে শদিয়াৰ পৰা বিভিন্ন ঠাইলৈ যাব পাৰি এইটো হৈছে ইষ্টাৰ্ণ যিটো নৰ্থ ইষ্টাৰ আটাইতকৈ মানে এইটো হৈছে ইয়াৰ পৰা সকলো ঠাইলৈ যাব পৰা শদিয়াখনে হৈছে একমাত্ৰ জেগা যেতিয়া আপোনালোকে মেপখন চাই এইফালে আপোনালোকে তেজুলৈ যাব পাৰিব তেজুৰ পৰা আপোনালোকে যেতিয়া দং ভেলীলৈও যাব পাৰিব এইফালে আমাৰ ভাৰতৰ আটাইতকৈ শেষৰখন নগৰ যিখন আনিনি বুলি কওঁ আনিনিলৈও যাব পাৰিব পাছিঘাটো যাব পাৰিব হয় তাৰ মাজতে আপোনাৰ ইয়াংকিয়াং হৈ টুটিং বুলি এটা জেগা সেইটো এটা চাইনা বৰ্ডাৰ হয় তালৈও যাব পাৰি আৰু দং বুলি কওঁতে মই কথা এটা কওঁ দঙত ভাৰতৰ প্ৰথম সূৰ্য ৰশ্মি পৰে ঠিক আছে সেইটো ভাৰতৰ অসমৰ প্ৰথম সূৰ্য ৰশ্মি কিন্তু হয় এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অসমৰ প্ৰথম সূৰ্য ৰশ্মি ইয়াতে পৰে আৰু এতিয়া অলপ পাছত এতিয়া সময় হৈছে প্ৰায় 2:56 আৰু 3:30 বজাত আমাৰ ইয়াততো বেলিটো প্ৰায় ডুবিবই তো এই সকলোবোৰ বস্তু যেতিয়া নেচাৰেল বস্তু গ্ৰীনাৰী বস্তু সেউজীয়া পৰিৱেশ যদি উপভোগ কৰিব বিচাৰে নিশ্চয় দাদাৰ এই ইক' যি কেম্পলৈ এবাৰ আহক আৰু ইয়াত থাকি আপোনাক ইয়াক কেন্দ্ৰ কৰি শদিয়াখনক আপুনি নিশ্চয় ইয়াত মানে যথেষ্টখিনি ইয়াত বহুত বস্তু সন্ধান পাব ইয়াত আহিলে আৰু দাদা আপুনি কিবা এটা ব্যৱস্থা কৰি দিছে নি যদি ইয়ালৈ আহিব বিচাৰিছে ইয়াৰ পৰা নিয়াৰ বা এনেকা বা টুৰিজিমৰ ক্ষেত্ৰত বা ট্ৰেভেলিঙৰ ক্ষেত্ৰত কিবা লৈছে নি কোনোবা যদি আহিব বিচাৰিছে ইয়াত এনেকৈ চাওক মোৰ ইয়ালৈ আহে ধৰি লওক তেনেকৈ মানুহ বহুতে গাড়ী লৈ আহি পেলাই পাহাৰত গাড়ী চলাব দিগদাৰ পায় আৰু বহুত মানুহ গাড়ী লৈ নাহে তেওঁলোকক এয়াৰপৰ্টৰ পৰাই হওক বা ৰেলৱে ষ্টেচন তিনিচুকীয়াৰ পৰা আৰু আমাৰ নিয়েৰেষ্ট এয়াৰপৰ্ট একচুৱেলি তেজু হয় জাষ্ট আৰম্ভ হৈছে কিন্তু এতিয়ালৈকে তেজুৰ পৰা অহা নাই কিন্তু আমি মোহনবাৰীৰ পৰা লৈ আহোঁ অহাৰ পিছত আমি ইয়াৰে লোকেল ল'ৰা আমি তিনিচুকীয়াৰ ল'ৰা বা ট্ৰেভেল এজেঞ্চিক কানেক্ট নকৰি ইয়াতে কিছুমান ল'ৰা আছে কুন্দন দেউৰী বুলি ল'ৰাজন তেওঁৰ গাড়ীবোৰ ব্যৱহাৰ কৰোঁ তেওঁ আনিনি পঠাওঁ বা মাৰদিয়া যায় বা য'ত লোকেল ঘূৰিবলৈ হ'লে তো সেই ইয়াৰ লগতে মানে এই বস্তুটোৰ লগত স্থানীয়ভাৱে বহুত আপুনি মানুহৰ জড়িত মানে বহল ভিত্তিত যদি আমি চাওঁ তেখেতে যিটো এটা কাম কৰি আছে যে পৰ্যটনৰ যিটো উদ্যোগে ক'ব লাগিব শদিয়াত পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত তেখেতে এজন বাটকটীয়া হিচাপে ইয়াত তেখেতে যি ভুমুকি মাৰিছে এটা তেখেত ধন্যবাদৰ পাত্ৰ আৰু শদিয়াৰ বিভিন্ন স্থানীয় লোকসকলৰ বা উঠি অহা যুৱকক এটা প্ৰেৰণা যোগাইছে নহয় জানো আপুনি আজি 4টা বছৰ হ'ল আপুনি নিশ্চয় 4টা বছৰ তো এই সঁহাৰি কেনে পাইছে আৰু ইয়াত কি উপলব্ধ হৈছে চমুকৈ যদি আমাৰ দৰ্শকসকলে চাই আছে ইয়ালৈ কেনেকৈ আহিব আৰু ইয়াত কি সুবিধা পাব সেইখন যদি অকণ কৈ দিয়ে ঠিক আছে ইয়াত আহিবলৈ আপোনাৰ যদি নিজে গাড়ী লৈ আহে তো ডাইৰেক্ট ইয়ালৈকে আহিব পাৰিব আৰু আমাৰ এইফালৰ ৰাস্তা বহুত ভাল গতিকে ডিব্ৰুগড়ৰ পৰা গোটেই কোনো টাউন নোহোৱাকৈ চিধা আহি পেলাই আপুনি শদিয়া পাব পাৰে আজিকালি বাইপাছ হৈ গ'ল যদি গাড়ী লৈ নাহে তেতিয়াহ'লে আপোনালোকৰ ট্ৰেইন ষ্টেচন নিয়েৰেষ্ট হ'লগৈ তিনিচুকীয়াত আপোনালোকে ৰাজধানী বা বেলেগ আহিলে আমাক আগতে যোগাযোগ কৰিলে আমি পিক আপ কৰি দিওঁ তাৰ পৰা আৰু যদি ফ্লাইটত আহে তেতিয়া মোহনবাৰী এয়াৰপৰ্ট আছে তো মোহনবাৰীৰ পৰা আমি পিক আপ কৰি লওঁ আহি পেলাই শদিয়াত চাওক আমাৰ ইয়াতে কেম্পত আমাৰ মানুহ আহি পেলাই ইয়াতে ধৰি লওক ৰাতিপুৱা আহি থাকিলে ব্ৰেকফাষ্ট কৰি ইয়াৰ পৰা ওলাই গ'লে বিভিন্ন তেওঁলোকৰ চইচ মতে য'ত যাব বিচাৰে তো তেওঁলোকে আমাৰ ইয়াতে সাধাৰণতে আমি 3টা পেকেজ বনাই দিওঁ যে এটা হ'লগৈ আপোনাৰ মায়েদিয়া পেকেজ এটা আপোনাৰ হেৰি পিনে আপোনাৰ কি বুলি কয় পাছিঘাট আৰু এটা পৰশুৰাম কুণ্ড আৰু গল্ডেন পগোৰা বনাই তো 3 দিনৰ এটা বৰ ধুনীয়াকৈ এটা পেকেজ চিষ্টেম কৰিছে বনাই দিওঁ তো তেওঁলোকে আহিলে ইয়াতে প্ৰথম দিনাখন ধৰি লওক যদি গধূলি আহি পায় আহিলে আমি ইয়াতে গধূলি বনফায়াৰ কৰি দিওঁ ধুনীয়াকৈ থাকিলে জুই পালে ৰাতিপুৱা সোনকালে শুই উঠি প্ৰথম দিনাখন পঠিয়াই দিওঁ আমি হেৰিলে এফালে চিয়াং চাবলৈ চিয়াঙৰ পাছিঘাটত তেনেকৈ ঘূৰি মেলি তেওঁলোকে আহিলে তো নেক্সট ডে তেওঁলোকক পঠিয়াই দিওঁ মায়েদিয়াত যদি বৰফ পৰা চাবলৈ তাৰপিছত সেইটো পেকেজ ঘূৰি আহি ৰয়িঙত তেওঁলোকে ঘূৰিলে অলপমান কিবা কি চালে মেলিলে নেক্সট ডে আকৌ গুচি গ'ল তেওঁলোকে পৰশুৰাম কুণ্ড তো আমি চিধা পৰশুৰাম কুণ্ড হৈ তেজু ব্ৰহ্মকুণ্ড হৈ পৰশুৰাম কুণ্ড তাৰপিছত গল্ডেন পগোৰা চাই আকৌ ৰিটাৰ্ণ ইয়ালৈ আহি যায় নেক্সট ডে তেওঁলোকে আকৌ ঘূৰি যায় এটা সুন্দৰ পেকেজ নিশ্চয় এই খবৰ কেনেকৈ কৰিব পাৰিব আপোনালোকে যদি আপোনালোকক বিচাৰে শদিয়ালৈ আহিলে বহুত মানুহ এনেকুৱা শদিয়াত আহিলে ক'ত থাকিম কি কৰিম এইটো কাৰণ এইটো এটা পৰিৱেশ আছিল শদিয়ালৈ যেতিয়া দলংখন হোৱা নাছিল তেতিয়া ইয়াত আহিবলৈ মানুহে মানে এটা ভাবিব লগা হয় যে দহবাৰ ভাবিব লগা হয় সেইটো পৰিৱেশ এতিয়া নাই এতিয়া আপোনালোকৰ লগত আহিবলৈ হ'লে কেনেকৈ খবৰ কৰিব এতিয়া মোৰতো তেনেকৈ বৰ বেছি মাৰ্কেটিং নকৰোঁ এইটো আপোনাৰ হেৰি মানে মানুহৰ লগত এটা যি মানে সমন্বয় এটা যি আছে সেনেকৈ হৈ গৈ আছে প্লাছ মোৰ ফেচবুকত পেজ এটা আছে শদিয়া ইক' কেম্প বুলি তো সেই পেজ চাই পেলাই বহুত মানুহ আহে এতিয়া যোৱা বছৰ অকল অসমৰ টুৰিষ্ট বুলি নহয় বাহিৰৰ টুৰিষ্ট খানা পিনাৰ যিটো আপোনালোকৰ যিটো ফেচিলিটিজটো কেনেকুৱা মানে লোকেল বা স্থানীয়ভাৱে যিবিলাক
উপলব্ধ আমাৰ ইয়াতে তেনেকে প্ৰফেচনেল কুক বুলি নাই আমাৰ ইয়াতে যিখিনি মোৰ গাঁৱৰ মানুহ আছে ওচৰে পাজৰে তেওঁলোকৰ থ্ৰুদি মই বনাওঁ আমাৰ ইয়াতে মেক্সিমাম ট্ৰাই কৰোঁ অৰ্গেনিক খানা দিবলৈ কাৰণ মোৰ ইয়াত গোটেই নিজৰ বাৰী দেখিছোঁ পিছফালে খেতি বাৰী দেখিছোঁ মই দেখাব বিচাৰিম আপোনালোকক হয় তো এতিয়াও খেতিও ভালকৈ হোৱা নাই মোৰ ইয়াতে আপোনাৰ হালধি খেতি কৰোঁ আদা খেতি থাকেই গতিকে তাৰপিছত এতিয়া ছিজনৰ লাই জলকীয়া ভেন্দি তাৰপিছত আপোনাৰ মান ধনিয়া তাৰপিছত আৰু বাকী যিবোৰ ছিজনেল হয় তো গোটেইবোৰ আমি খেতি কৰোঁ যিমান পাৰোঁ আমাৰ খেতি বস্তু আমি অৰ্গেনিক খুৱাবলৈ চেষ্টা কৰোঁ আৰু বাকী মাছ মাংসটো এই লোকেলি এভেইলেবল হয় হয় আৰু এতিয়া খালি আজিকালি পৰ্ক পাবলৈ অলপ দিগদাৰ হৈছে ইয়াত সদিয়াত স্কেৰচিটি এটা হৈছে পৰ্কৰ কাৰণে যিয়ে নহওক দাদাই আমাক এই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাব আপোনালোকে আমাৰ লগত সংযুক্ত হৈ থাকিব চাই থাকিব এক্সপ্ল'ৰ উইথ গগৈদা আৰু কোনোবা যদি ইয়ালৈ আহিব বিচাৰিছে ইক' কেম্পটোক শদিয়ালৈ আহি শদিয়াক কেন্দ্ৰ কৰি বিভিন্ন ঠাই অৰুণাচলৰ এই ইষ্টাৰ্ণ পাৰ্টটো ঘূৰিব বিচাৰিছে দাদাই নিশ্চয় সহায় কৰিব আৰু মই ডেছক্ৰিপশ্যনত দাদাৰ নম্বৰটো দি দিম দাদা আপোনাৰ নম্বৰটো দি দিম আৰু চাই থাকিব মোৰ চেনেল এক্সপ্ল'ৰ উইথ গগৈদা আমাৰ এটা কটেজ দেখাই দিছোঁ পুৰা একদম পুৰা বাঁহৰ আৰু তেনেকৈ দুখন বেড দুজন মানুহ আৰামছে থাকিব পাৰে এনেকুৱা এটা গাঁৱলীয়া পৰিৱেশ কিন্তু তাতে একমডেশ্যনৰ যি সুবিধাটো আটাইতকৈ গুৰুত্বপূৰ্ণ এইটো এটা ধুনীয়া সুসজ্জিত এটা কোঠা আৰু সেইটো পৰিৱেশটো এটা ধুনীয়া আৰু দাদা আকৌ যদি আমি আগুৱাই যাব বিচাৰোঁ ইয়াতে আমি মেইনলি হাইজিনটো পুৰা মেইনটেইন কৰোঁ কিন্তু বস্তুটো ৰাখোঁ যেনেকৈ ইয়াৰে মানুহৰ চাংঘৰ যেনেকুৱা থাকে কিন্তু সেই চাফ চিকুণ বা বাকী যিখিনি বস্তু সেইখিনি আমি পুৰা লক্ষ্য ৰাখোঁ আৰু আগত আৰু মই আৰু দেখুৱাই গৈছোঁ কিছুমান বস্তু অলপমান এতিয়া ঠিক ঠাক কৰি আছোঁ এইটো আমাৰ জুহাল হয় ইয়াত মানে ঠাণ্ডা দিনত ইয়াতে বহি পেলাই জুই পোৱাবলৈ হয় ইয়াতে এইখিনি সুবিধা এতিয়া সুবিধা কৰি থৈছে আৰু এতিয়া আজি অলপমান কি চফা মাটি দি চফা কৰি আছিলোঁ সেইকাৰণে অলপ লেতেৰা লেতেৰা হৈ আছে সেইখিনি হৈ যাব ইয়াতে সাধাৰণতে মানুহখিনিয়ে বহি ভাল পায় হয় এইটো এটা আমাৰ মাজত এনেই পাৰ্টি হাউচ টাইপৰ কোনোবা আহি পেলাই বহে ধৰি লওক আহিলে বাৰ্থডে পাৰ্টি বা কিবা সেই আমাৰ বেলেগ হলো আছে বাৰু ইয়াতে এনেই এটা মানে মুকলিকৈ মানে এই পৰিৱেশটো ধুনীয়া এটা পৰিৱেশ আপোনালোকে চাওক এইটো মুকলি পৰিৱেশত যদি আপোনালোকে আহে তাত বাৰ্থডে চাৰ্থডে কৰিবলৈ এইটো এটা সুন্দৰ পৰিৱেশ লগাই থৈছোঁ আমাৰ এনেকুৱা 4টা আছে বৰ্তমান ফিটিং আৰু যদি লাগে বেছি মানুহে আমি বহাই দিওঁ তো ইয়াৰ ভিতৰতো দেখাত টেণ্টবোৰ সৰু কিন্তু ইয়াত 3জন মানুহৰ টেণ্ট হৈছে কিন্তু আমি 2জনে থাকিব দিম হেৰি মানে যিটো তলত মেট্ৰেছ ব্লেংকেট হেৰি বাকী যিখিনি বস্তু হেৰি গাৰু বা বেড কভাৰ সব দি দিওঁ আপোনালোকৰ ফালৰ পৰা সুবিধা আনিব নালাগে মানে একো আনিব নালাগে ইয়াৰ ভিতৰত আৰামছে থাকিব পাৰে আৰু ৰাতি আপুনি ঠাণ্ডাও নাপায় হয় সেইটো এটা বেলেগ এটা অভিজ্ঞতা ল'বলৈ আপোনালোকে ইয়াত আহিব পাৰে এই চাৰিওফালে এখন এটা সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকে যদি নিশাটো ইয়াত অতিবাহিত কৰে ইয়াতকে 4টা দিছে ন দাদা এনেকুৱা 4টা আছে আমাৰ এতিয়া বৰ্তমান কেপাচিটি টোটেল আমি 12জন মানুহ এটা টাইম ৰাখিব পাৰোঁ আৰু কেতিয়াবা বেছি হ'লে আমি ইয়াতে টেণ্ট লগাই দিওঁ তাততো ডাইনিং হলটো আমাৰ যথেষ্ট ডাঙৰ সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ হয় ওপৰতে চালে ছালৰ গোটেইবোৰ গোটেই বাঁহ খেৰ সেনেকেই বনোৱা তাৰপিছত ইয়াতে আমাৰ আগতে এনেকুৱা সৰু সুৰা কনফাৰেন্সো কৰি গৈছে কিছুমানে ফেয়াৰৱেল পাৰ্টি আগতে আমাৰ SGO ছাৰৰ ফেয়াৰৱেল পাৰ্টি SP ছাৰৰ ফেয়াৰৱেল পাৰ্টি এতিয়া যদি কোনোবাই বা শদিয়াৰ পৰা বা বাহিৰৰ কোনোবা যদি এখন কিছুমান ঠাইত মিটিং পাতিবলৈ অসুবিধা হয় এটা এই পৰিৱেশটো যদি মিটিং পাতিব বিচাৰে পাৰে ইয়াতে ধুনীয়াকৈ পাৰে 25জন 30জন মানুহ আৰামছে ইয়াতে বহি মিটিং কৰিব পাৰে তো আৰু মই আপোনাক আমাৰ হেৰিটো দেখুৱাওঁ পাকঘৰটো এতিয়া মেইন আমি বস্তুটো লাগিছোঁ কিটচেন পাকঘৰলৈ আহিছোঁ কোনোবাই পাকঘৰটোৰ ভিতৰতো খাব পাৰিব নহয় নিশ্চয় এটা ঘৰুৱা এটা পৰিৱেশ লৈ ঘৰুৱা পৰিৱেশ আমি জুইত বনাওঁ সেই আগত যদি দেখুৱাই দিয়ে এই বস্তুবিলাক নাইকিয়া হৈ গ'ল আজিকালি এনেকে বনোৱা খোৱা প্ৰায় টাউনততো নাইয়ে আমি চব ইয়াতে জুইতে বনাওঁ এই গেছটো ৰাখিছোঁ খালি হেৰিৰ কাৰণে চাহ বনোৱা কিবা কিবি ভাজি থাজি আমি গোটেই খানা ইয়াতে বনাওঁ আমাৰ একদম সেই মানে ঘৰুৱা যিটো আমাৰ এখন গাঁৱৰ পৰিৱেশ সেই বস্তুটো দিব চেষ্টা কৰিছোঁ আমাৰ ইফালে ওলাই গৈ